হেল্ল' এভৰিৱান। লাই শাক আৰু গাহৰি মাংস কোনেনো বেয়া পায়, বহুতে হয়তো ভাল পায় নহয়নে? অৱশ্যে এয়া আমাৰ লাই শাক হয়, কিন্তু গাহৰি মাংস পিছে নহয়। যি নহওক, লাই শাক কিন্তু প্ৰায় মাংসৰ লগতে মিলে নহয়নে বাৰু? আজি ময়ো লাই শাক বনাম চিকেনৰ লগত। এয়া তাৰ বাবে লৈছোঁ প্ৰথমতে বেছি নহয় এমুঠিমান লাই শাকখিনি ধুনীয়াকৈ কাটি লৈ এয়া ধুই ল'লোঁ। আৰু এইফালে এইফালে আমাৰ বনি আছে ধুনীয়াকৈ মাংস, আলু এইফালে আমাৰ ফ্ৰাই হৈ আছে। এতিয়া তাত আমি কেৱল আমাৰ লাই শাকখিনি দিবলৈহে বাকী আছে। এয়া লাই শাকো দি দিলোঁ। লাই শাক দি এতিয়া আমি লাহেকৈ দুইখিনি মাংস আৰু লাই শাকখিনি ধুনীয়াকৈ মিক্স কৰিম। আৰু আমি ইয়াত অকণমানো পানী ব্যৱহাৰ নকৰোঁ। লাই শাকৰ পৰা যিখিনি পানী ওলায় সেই পানীখিনিয়ে আমি ধুনীয়াকৈ ৰাখিম আৰু সেই পানীখিনি আমি যিমান পাৰোঁ শুকুৱাই দিম। তেতিয়া মানে অকণমান শুকানকৈ খাই ভাল পাওঁ মই, সেইকাৰণে এনেদৰে ৰাখিছোঁ। এয়া দুইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ, চিকেনখিনি আৰু আমাৰ লাই শাকখিনি। এয়া সিজিছে আৰু ধুনীয়াকৈ আমি নিমখ হালধি মেৰিনেট কৰি থওঁতেই দি থৈছিলোঁ, সেইকাৰণে নাই দিয়া। এতিয়া ধুনীয়াকৈ আমাৰ সিজি আছে, খাওঁ খাওঁ লাগি আছে, খুব ধুনীয়া চেণ্ট এটা ওলাইছে লাই শাকটোৰ পৰা। চিকেনখিনিৰ পৰাতো ওলাইছেই বাৰু, লাই শাকখিনিৰ পৰাও ধুনীয়া এটা চেণ্ট ওলাইছে। আৰু অকণমান এতিয়া ঢাকি দিছোঁ, ঢাকি লৈ এয়া উদঙাই দিছোঁ। এয়া আমাৰ ৰেডি হৈ গৈছে আৰু চিকেন আৰু আমাৰ লাই শাক। এয়া খুব ধুনীয়া লাগিছে কালাৰটো, খায়ো খুব ধুনীয়া লাগে। এতিয়া গৰমে গৰম ভাতৰ লগত পৰিৱেশন কৰাহে কথা আৰু। এয়া আমাৰ গৰম ভাত মায়ে বাঢ়ি দিছে আৰু এইফালে আমাৰ মাংস আৰু লাই শাক। এয়া মাংস লাই শাক ধুনীয়াকৈ এতিয়া খাব লাগে আৰু ভাল লাগে ধুনীয়াকৈ গৰমে দাইলখন এনেই আৰু অকণমান লৈছোঁ আৰু, কিন্তু দাইল খোৱা নহয়। ধন্যবাদ, আজিলৈ ভিডিঅ'টো ইমানেই।